চেনেলত সম্প্ৰচাৰিত হৈ থকা দুহিতা ধাৰাবাহিকত অভিনয় কৰা দুহিতা মাক ওৰফে মৰমী আচলতে কোন হয়, ক'ত ঘৰ, তেখেতৰ শিক্ষাগত অৰ্হতা কিমান, কাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে, আপোনালোকক সবিশেষ জনাম আজি এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই প্ৰতীক্ষাই SP নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ বাবে লৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়োঁ। হয়, ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা দুহিতা ধাৰাবাহিকত অভিনয় কৰা দুহিতা মাক মৰমীৰ প্ৰকৃত নাম হৈছে অৰ্চনা বেজবৰুৱা। অৰ্চনা বেজবৰুৱাৰ ঘৰ হৈছে ডিব্ৰুগড়ত, কিন্তু বৰ্তমান তেওঁ কৰ্মসূত্ৰে গুৱাহাটীৰ গীতানগৰত বাস কৰে। জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ জন্ম হৈছিল 9 মে তাৰিখে 1987 চনত। এতিয়া জানো আহক তেখেতৰ শিক্ষাগত অৰ্হতা বিষয়ে। হয়, তেখেতৰ শিক্ষাগত অৰ্হতা হৈছে তেখেতে BA কমপ্লিট কৰিছে। জনপ্ৰিয় অভিনেত্ৰী অৰ্চনা বেজবৰুৱাৰ দেউতাকৰ নাম হ'ল দীপক বেজবৰুৱা, মাকৰ নাম তৰু বৰদলৈ আৰু তেখেত বৰ্তমান বিবাহিত। তেখেতৰ হাজবেণ্ডৰ নাম হৈছে অসীম শৰ্মা আৰু তেখেতৰ এটি পুত্ৰ সন্তান আছে। সন্তানটিৰ নাম হৈছে নিশ্চিত কাত্যায়ন। জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে বহুতো অসমীয়া ধাৰাবাহিকত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। তেখেতে অভিনয় কৰা কেইখনমান অসমীয়া ধাৰাবাহিকৰ নাম হৈছে বেহাবাৰী, আউটপোষ্ট, হৃদয়ে বিজ্ঞাপন, পুৱতি তৰা আৰু বৰ্তমান তেওঁ দুহিতা ধাৰাবাহিকখনত দুহিতাৰ মাকৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মৰম বুটলিবলৈ সক্ষম হৈছে। জনপ্ৰিয় অভিনেত্ৰীগৰাকী হাইট আৰু ৱেইটৰ কথা ক'বলৈ গ'লে তেখেতৰ হাইট হৈছে 5.4 আৰু ৱেইট হ'ল 63। বন্ধু বান্ধৱীসকল, আপোনালোকে দুহিতা মাক ওৰফে মৰমীৰ অভিনয় চাই কেনে পাইছে নিশ্চয় এটি কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়ে। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। তেনে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।